নমস্কাৰ বন্ধুসকল, মই গোবিন্দই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গোবিন্দা ব্লগলৈ। তো বন্ধুসকল, আজি আপোনালোকক দেখাম এখন ব্যতিক্ৰমী বিয়া। হয় বন্ধুসকল, যিখন বৰ্তমান সমাজত যিহেতু প্লাষ্টিক বা অন্য কিবা কিনি ব্যৱহাৰ কৰি মানুহে বহুত খৰচ কৰে, তেনে এখন নগণ্য বিয়া, যিখন বিয়া নেকি সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰিছে তাৰ পেণ্ডেলটো। তেনেহ'লে ব'লক যাওঁ আজিৰ এই ব্যতিক্ৰমী বিয়াখনৰ ভিডিঅ'টো চাওঁ। বন্ধুসকল, আমি গৈ আছোঁ NH27-ৰে আমি যাব লাগিব বাক্সা জিলালৈ, যিখন বিয়া নেকি বাক্সা জিলাৰ তামোলপুৰত আছে। পেণ্ডেলটো ভালদৰে আপোনালোকে লক্ষ্য কৰকচোন। পেণ্ডেলটো কিবা এটা ভাল লাগিছে। পেণ্ডেলটো কলপাতেৰে নিৰ্মাণ কৰিছে, কলগছ পুৰা চকীবিলাকো ধুনীয়াকৈ ৰাখিছে। আপোনালোকক পেণ্ডেলটো সম্পূৰ্ণকৈ দেখাই দিছোঁ। ভাল লাগিলে আপোনালোকে নিজৰ ঘৰতো দি ল'ব পাৰিব। হয়তো মোৰ ভাল লাগিছে, আপোনালোকৰো ভাল লাগিব লাগে। এটা সম্পূৰ্ণ নেচাৰেল বিয়াৰ আনন্দ, খুব উলহ মালহেৰে নাচি আছে। খানাটো খাই লওঁগৈ, আমাৰ ল'ৰাটো হাঁহিটো চাই লওক ধুনীয়াকৈ। এখন ব্যতিক্ৰমী বিয়া। ইয়াতে সম্পূৰ্ণ পেণ্ডেলটো কলগছেৰে আৰু কলপাতেৰে দিয়া হৈছে। এই পেণ্ডেলটো সম্পূৰ্ণ কলগছৰ যিটো বাহিৰা আৱৰণ, যিটো আমি সাধাৰণতে কলপটুৱা বুলি কওঁ, সেই কলপটুৱাৰে তৈয়াৰ কৰা হৈছে। ধুনীয়াকৈ আটোম টোকাৰকৈ সজাই তুলিছে আৰু এই কলপটুৱাবোৰ চিলাই থোৱা আছে ইয়াৰ ইটো সিটো জইনত। ফটো ছেশ্যনৰ কাম চলি আছে। এয়া আমাৰ বাইদেউসকলে ফটোবোৰে পূৰা পষ্ট দি আছে। এইফালে আমাৰ গৰাকীয়েও পূৰা পষ্ট দি আছে, পূৰা ফটো মাৰিছে। দৰাই যিখন গাড়ী লৈ কইনাক আনিবলৈ যাব সেইখন হৈছে এইখন ম'হৰ গাড়ী হয়। এইখনক বৰ্তমান সজাই পৰাই তোলা হৈছে। সজাই পৰাই বহুত সুন্দৰভাৱে তুলিব আৰু এইখন গাড়ী লৈ কইনাক আনিব দৰাই নিজৰ ঘৰলৈ। আমাৰ বিয়া খোৱা ইতিমধ্যে হৈ গৈছে, গতিকে আমি এতিয়া ঘৰমুৱা যাত্ৰা হৈছোঁ। এয়া ঘৰমুৱা যাত্ৰা, আমি আহি আছোঁ। ঘৰমুৱা হৈ আহি থাকোঁতে গাড়ীৰ পৰাই দেখিলোঁ আমিন গাঁৱৰ ওচৰৰ যিটো পাহাৰ আছিলে, সেই পাহাৰটোত এনেদৰে পাহাৰ জ্বলি আছে। কিয় নাজানো, মনতে অলপ হয়তো আমাৰ দুখ লাগিছে, কাৰণ এইখন পাহাৰত বহুতো গছ গছনি আছে যিবোৰ নেকি জ্বলি আছে। বহুত বেয়া লাগিছে। কিবা ব্যৱস্থা লৈছে নে আমি নাজানো বাৰু।
বন্ধুসকল আহি আমি ৰুম পালোহি আৰু আমি যেহেতু বহুত দূৰণিলৈ গৈছিলোঁ গতিকে বহুত ভাগৰ লাগিলে আৰু আহি লগতে শুই গ'লোঁ ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব